वेलकम बैक टू माय यूट्यूब चैनल किंग ऑफ फूड। तो বন্ধুসকল বলক আৰম্ভ কৰো আমাৰ চেনেল আৰু ট্ৰেফিক চেনেলৰ বিষয়ে আজি কথা পাতি আছিলো। আজি হ'ব আপোনাৰ ৰুট সিগনেল ট্ৰেফিক সিগনেলৰ আজি প্ৰথম খণ্ড মানে 8 নম্বৰ পাৰ্ট। তে আজি বলক আৰম্ভ কৰো। আজি এই 8 নম্বৰ পাৰ্টত আজ আমাৰ কি সিন আছে আমি চাও বলক। তাৰ আগতে বন্ধুসকল কথা এটা আছে এতিয়া ধৰক কেজন মানে মোক সুধিছে যে আপুনি যে ভিডিও বিলাক যে বনাইছে আৰু এই সিন বিলাক ইয়াৰ অৰ্থ বিলাক যে আপুনি ভঙাই দিছে এইবিলাক সঁচাকে দিছে নে মিছাকে দিছে আমি কেনেকে প্ৰমাণ কৰিম। মানে বহুতে মোক সুধিছে যে কথাটো আপুনি যে এই সিনৰ অৰ্থ বিলাক কেনেকে ভঙাই দিছে এইটো সঁচা নে মিছাটো আমি কেনেকে জানিম। মানে কথা হ'ল চাওক, মই এই বস্তুবিলাক যে বনাই আছো ভিডিও বিলাক যে বনাই আছো এইবিলাক সব আপুনিও যদি বিচাৰে আপুনি কিতাপত পাই যাব। কিতাপ আছে এইবিলাক সব আজিকালি কি নাপায় সব আছে ন, কিতাপ চালেই হৈ যাব, কিতাপত আছে। মই কিতাপ কিনি আনিছো, কিতাপত চাইছো কোনটোৰ অৰ্থ কোনটো হয় সেই বস্তুখিনি মই আপোনালোকক বুজাই দি আছো নহয় জানো। গতিকে চাওক আপোনালোকে সহজতে ইউটিউবত চাই গৈছে কাৰণ আপোনালোকৰ যাৰ কিতাপ পঢ়িবলৈ সময় আছে তেওঁতো আছে কিতাপ পঢ়ি এইবিলাক বস্তু। আজিকালিতো কোনে কিতাপ কিনা মেলা কৰিব আৰু কোনে কিতাপখন লৈ বহি থাকিব। আজিকালি ডিজিটেল যুগৰ আজিকালি স্মাৰ্টফোন থকা অৱস্থাত আকৌ কিতাপখননো কোনে পঢ়িবলৈ বিচাৰে নহয় জানো। গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মানে এইখিনি বস্তু দি দিছো কাৰণ আপোনালোকে হয়তো ছবি কিতাপটো কিনিবও পাৰে, কোনোবাই নিকিনিবও পাৰে নহয় জানো। গতিকে কিতাপ নিকিনাকে আপোনালোকক এইখিনি মই নলেজ দি দিছো আৰু আপোনালোকে এইটো নাভাবিবই যে এইখিনি প্ৰত্যেক কোনো এটা বস্তু মই ভুল আপোনালোকক প্ৰচাৰ চলাই আছো বা এনেকুৱা চিনবিলাক মই ভুলকে আপোনালোকক দিবলৈ নাযাওঁ কাৰণ চবেই চাই আছে, চবেই বুজি পাইছে ন। দুই এজনেহে তেনেকুৱা প্ৰশ্ন কৰি আছে যে আপুনি এইটো উত্তৰটো ক'ৰপৰা দি আছে। গতিকে যিসকলে গম পাইছে তেওঁলোকে গম পাইছে আৰু মই এইটো সম্পূৰ্ণ কিতাপত যেনেকে আছে তেনেকে আপোনালোকক মই দি আছো। আপোনালোকে কিতাপটো নপঢ়াকে ইয়াৰ উত্তৰসমূহ পাই আছে নহয় জানো। কাৰণ মই ইমানটো কষ্ট কৰি কিতাপ পঢ়ি আকৌ আপোনালোকক এইবিলাক দি আছো, এইটো আপোনালোকক বিনা কিতাপ পঢ়াকে আপোনালোকে পাই আছে নহয় জানো। গতিকে আশা কৰো বুজিব পাৰিছে। গতিকে বলক আজি আৰম্ভ কৰো। আজি আমাৰ নেক্সট আমাৰ কি আছে আমি চাই লওঁ। তো বলক আজি আমাৰ এইটো 1 নম্বৰ চিনটো আপোনালোকে চাবলৈ পাইছে। এই চিনটো হৈছে ইয়াক ইণ্টাৰসেকশন বুলি কয়। ইণ্টাৰসেকশন মানে ধৰক আপুনি চিধা ৰাস্তাত গৈ আছে, চিধা ৰাস্তাত গৈ আগত গৈ পেলানি মানে এনেকুৱা ধৰক ৱাই টাইপৰ এটা ৰাস্তা হৈ গৈছে। ৱাই টাইপ মানে এটা ৰাস্তা ইফালে গুচি গৈছে, এটা ইফালে গুচি গৈছে, এইটো ৱাই টাইপ এটা ৰাস্তা হৈছে, এইটো ইণ্টাৰসেকশন বুলি কয়। ঠিক আছে, ইণ্টাৰসেকশন হলে আপুনি হয়তো যদি ৰাইট চাইডে যাবলৈ আছে ৰাইট চাইডে যাব, নহলে লেফট চাইডে যাবলৈ আছে যদি লেফট চাইডে যাব। আশা কৰো বুজিব পাৰিছে। 2 নম্বৰ হৈ গ'ল আপোনালোকে এইটো চিন চাবলৈ পাইছে। এই চিনটোত যদি ক'ৰবাত দিয়া থাকে তেতিয়াহ'লে এইটোত আপুনি বুজি পাব লাগিব যে আগত ৰাস্তা পিছল আছে। মানে ৰাস্তা আকৌ কেনেকে পিছল থাকে, ৰাস্তা পিছল আছে মানে হয়তো তাত বৰষুণৰ পৰি বা পাহাৰীয়া য'ত অঞ্চল সেই তেনেকুৱা ৰাস্তাবিলাকত হ'ব পাৰে। মানে যদি তাত পাহাৰীয়া অঞ্চল, পাহাৰৰ তলেদি আপোনাৰ ৰাস্তা এখন গৈছে, ওপৰেদি পাহাৰৰ বৰষুণৰ পানীয়ে ধৰক আপোনাৰ এই মাটি চাটি পৰি মানে ৰাস্তাটো পিছল হৈ যোৱাৰ চান্স এটা থাকে। গতিকে যদি তেনেকুৱা অৱস্থা হৈ থাকে তাৰ আগত এই আপোনাৰ এইটো চিন লগোৱা থাকিব যে ৰাস্তাটো পিছল আছে, আপোনালোকে গাড়ীখন সাৱধানে চলাব। ঠিক আছে, আশা কৰো বুজিব পাৰিছে। তো বলক আজি এই 3 নম্বৰ চিনটোলৈ আমি আহো। এই 3 নম্বৰ চিনটো আপোনালোকে চাবলৈ পাইছে। এই চিনটো হৈছে আপোনাৰ এইটো ৰাইট ইণ্টাৰসেকশন বুলি কয়। ৰাইট ইণ্টাৰসেকশন মানে আপুনি চিধা ৰাস্তাত গৈ আছে, এনেকে হালকা ৱাই টাইপৰ এটা ৰাইট চাইডে ৰাস্তা ওলাই গৈছে, গতিকে এইটোক ৰাইট ইণ্টাৰসেকশন বুলি ক'ব। ঠিক আছে, আশা কৰো বুজিব পাৰিছে। আকৌ সেম 4 নম্বৰ আমাৰ চিন চাবলৈ পাইছে। এইটো আপোনাৰ লেফট ইণ্টাৰসেকশন বুলি ক'ব। লেফট ইণ্টাৰসেকশন মানে সেম তেনেকুৱাই হ'ব, ৱাই টাইপৰ ৰাস্তা। এইটো যেনিবা আগতো ৰাইট চাইডে গৈছিলে, এইটো লেফট চাইডে এনেকৈ কাটি যাব, এইটো লেফট ইণ্টাৰসেকশন বুলি কয়। ঠিক আছে, আশা কৰো। 5 নম্বৰটোলৈ আহো আমি। এই 5 নম্বৰ চিনটো চাবলৈ পাইছে। এইটো হৈছে ৰাউণ্ড, মানে ৰাউণ্ড আপুনি য'তে যায় এক পাক ঘূৰি আপুনি য'ত যাবলৈ আছে যাব। যেনেকুৱা সেম আমাৰ গুৱাহাটী জালুকবাৰীত এটা এনেকুৱা আছে টাৰ্ণিং এটা আছে, আপুনি এক পাক ঘূৰি ৰাউণ্ড লৈ পিছত যাব পাৰিব। সেই ৰাউণ্ডটো থাকিলে এই চিনটো আপোনাক দেখাই দিয়ে। জালুকবাৰীৰ ৰাউণ্ডটো নিশ্চয় চবেই চাইছে, ওভাৰ ব্ৰিজৰ যোনটো ৰাউণ্ড আছে সেম তেনেকুৱা এটা ৰাউণ্ড থাকিব। সেই ৰাউণ্ডটো থাকিলে আপুনি গম পাব যে ইয়াত আগত ৰাউণ্ড আছে। ঠিক আছে, আশা কৰো বুজিব পাৰিছে।
গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। কমেণ্টটো আপোনালোকে নিশ্চয় কৰিব। চাওক, কমেণ্ট কৰিলে মোৰো ভাল লাগে। মই ভিডিঅ'টো বনাই আছোঁ, ভিডিঅ'বিলাক কেনেকুৱা হৈ আছে বা আপোনালোকৰ সুবিধা হৈ আছে, মই পাৰিছোঁ আপোনালোকক মানে কিবা সহায় কৰিব পাৰিছোঁ যেন মানে লাগিব। যদি আপোনালোকে কমেণ্ট কৰে তেতিয়াহ'লে মই কিবা এটা বুজি পাম আৰু। গতিকে আশা কৰোঁ আপোনালোকে কমেণ্ট কৰিব আৰু তাৰ আগতে পাৰে যদি ছাবস্ক্ৰাইবটো কৰি লওক চেনেলটো। ছাবস্ক্ৰাইব কৰিলে আপুনি এনেকুৱা ভাল ভাল ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। নটিফিকেশ্যনটো দবাই দিব। ভাল ভাল ভিডিঅ' যিমান আহে আপোনাৰ ওচৰত গুচি যাব, আগতে গুচি যাব। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি। ঠিক আছে, ধন্যবাদ। জয় আই অসম, ছেফ ড্ৰাইভ, ছেফ লাইফ।